হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? স্বাগতম জনালোঁ মোৰ আকৌ এটা নতুন ভ্লগলৈ। আজি মানে ভ্লগটো নৰ্মেল হ'ব। আজি মই অলপ বেলেগ জেগাত ফুৰিব যাম বুলি ভাবিছিলোঁ, নহ'ল বিশেষ কাৰণত অলপ কাম থকাৰ বাবে। তো ঘৰতে থাকিম আজি, ঘৰত অলপ যাব লগাও আছে বাহিৰত। তো ঘৰতো কি কৰোঁ, অলপ গাঁৱলীয়া পৰিৱেশত ভ্লগটো আপোনালোকক আজি দেখুৱাই দিম। আৰু আমাৰ এনেও গাঁৱলীয়া পৰিৱেশ আপোনালোকে চাই লওক। আৰু গাইজ, মই কৰা খেতি চাব নেকি? মই আপোনালোকক দেখুৱাই দিছোঁ ৰ'ব, অলপ দৌৰি আহিছোঁ। তো চাই লওক, এয়া মই কৰা খেতি। ইয়াতে শাক দিছোঁ, এইবিলাক পিঁয়াজো আছে। তাৰপিছত নেক্সট আৰু এটা দিছোঁ ইয়াতে, এইটো এটা বেৰত আৰু এটা আছে। তো মই দেখুৱাই আছোঁ, আৰু এটা আছে বেৰ। তো ইয়াতো শাক দিছোঁ, চাই লওক। এইটো অৱশ্যে যোৱাকালি দিছোঁ দেই। এইখিনি যোৱাকালি দিলোঁ, আৰু এইখিনি 3 দিনমান হ'ল। তো ইয়াতে পলি ওলোৱা নাই, এতিয়া পলি ওলাব তো গাইজ, আজি হৈছে ৰবিবাৰ। তো মই আজি ৰবিবাৰৰ দিনা মই ফুৰিব যাব ট্ৰাই কৰোঁ, আপোনালোকক দেখুৱাৰ কাৰণে ভাল সুন্দৰ নাজাৰা থকা জেগাত। তো আজিতো যোৱা নহ'ল, নেক্সট ৰবিবাৰে মই যাব ট্ৰাই কৰিম। তো আজি এনেকৈ নৰ্মেল ভ্লগটো আৰম্ভ কৰিলোঁ আৰু। গাইজ, গাড়ীখনৰ অৱস্থা চাব নাই, একদম ধূলিটি কেনেকুৱা হৈ গৈছে, কি বা দাগো লাগছে এই। তো আজি এতিয়া কি কৰোঁ ভাবি আছোঁ। তো ফাৰ্ষ্ট টাইম এটা কাম কৰোঁ, গাড়ীখন ধুই লওঁ। আৰু গাইজ, এটা বস্তু শুকুৱাই থৈ দিছোঁ, চাব নেকি কি বস্তু? এটা ধুনীয়া বস্তু। তো এয়া আমলখি, শিলখা, ধুনীয়াকৈ ইয়াক শুকাব না, তেতিয়া খাব লাগিব। আৰু আমাৰ গাঁৱলীয়া পৰিৱেশত এইবিলাক বহুত মানুহে বাৰু কৰি থৈ দিয়ে, আৰু ঘৰত শুকুৱাই নিজে বনায় এইবিলাক। তো এতিয়া আমলখি এটা খাই দিলোঁ। তো গাইজ, এয়া হিমাংশু ভাইও আহি গ'ল। তো ইয়াৰো আজি কাম নাই, ৰবিবাৰ হয়, মোৰো আজি কাম নাই। তো আমাৰ এতিয়া এপাক ফুৰিব আহি গ'ল, দিলুবিও আহি গ'ল। তো এতিয়া আমি এটা আপোনালোকক বস্তু বনাই খুৱাম। তাৰ আগতে মই গাড়ীখন ধুই লওঁ, তাৰপিছত মই আপোনালোকক মই দেখুৱাই দিম কি বস্তু বনাই খাওঁ। এটা আনকমন বস্তু, আপোনালোকে খাই বহুতে পাইছে চাগে, বহুতে নাপাব পাৰে। তো আপোনালোকক মই বনাই কিনে খাই আজি আপোনালোকক দেখুৱাই দিম। তো গাইজ, এয়া মটৰ চটৰ লৈ ল'লোঁ গাড়ীখন ধোৱাৰ কাৰণে। তো এয়া চাই লওক, গাড়ীখন ধুম এতিয়া, আৰু আপোনালোকে চাই লওক এটা চিনেমেটিক শ্বট। গাড়ী ধোৱা হৈ গ'ল, গাড়ীখন এনেকুৱা চিকচিকা হৈছে বাৰু। ৱাশ্বিং চেণ্টাৰত নিয়া নাই, ৱাশ্বিং চেণ্টাৰত নিলে আৰু কি পইচাহে দিব লাগিব, আৰু 100 টকামান ল'ব নেকি। তো ঘৰতে মটৰ আছে, ইমান ধুনীয়া এটা মুকলি জেগা আছে, ইয়াতে ধুই দিলোঁ গাড়ীখন। তো আপোনালোকক মই এতিয়া এটা বস্তু বনাই খাম বুলি কৈছিলোঁ না। তো আমি এতিয়া খাম সেই বস্তুটো। তো আপোনালোকে চাই থাকক কেনেকৈ বনাওঁ। তো গাইজ, আমাৰ খানাটো বনোৱাৰ কাৰণে একদম পূৰা ৰেডি কৰি দিলোঁ বস্তু। হিমাংশু ভাই কেনে মজা না? হিমাংশু ভাই খানাটোৰ কাৰণে জুই ধৰি আছে। কি ক'ব খুজিছিলা, কোৱা? ধুনীয়া আমি ছাৰপ্ৰাইজ বস্তু এটা দেখাই আছোঁ, আপোনালোকে খাই পাইছে, কিছুমানে খাই পোৱাও নাই, বহু আগৰ বস্তু এইটো আমি দেখাই দি আছোঁ। হয়, বস্তুটোৰ কাৰণে আমি কি ল'লোঁ? কেৰাহী এটা ল'লোঁ, কেৰাহীত অলপ পানী দিছোঁ। তো এয়া আছে নিমখ, কটাৰী এখন লৈছোঁ, বস্তুটো কাটবা লাগিব। তো আৰু এয়া ডাবৰত অলপ পানী লৈছোঁ, আৰু বস্তুটো বইল কৰিম না আমি। বইল কৰাৰ কাৰণে বৰিং নোহোৱাৰ কাৰণে এটা কমলা লৈছোঁ। কমলা খাম আমি, এতিয়া কমলা চিজন যিহেতু কমলা খাম। আৰু এয়া কমলা, এয়া জুইটো ধৰি আছে, আৰু হিমাংশু ভাই ধুনীয়াকৈ আমি বইল কৰিম বস্তুটো। গাইজ, মেইন মালটো আপোনালোকক দেখুৱাই দিম। মই মেইন মালটো দেখুৱাই দিছোঁ, আমি যোনটো বইল কৰিম। তো এতিয়া এই বস্তুটো হ'ল, এইটো দেখিছেনে? এইটো কি গাইজ, মই নকোৱাৰ আগত কমেণ্ট কৰকচোন বাৰু আপোনালোকে। তো এই বস্তুটোৰ নাম হৈছে শিমলা আলু। ইয়াক আমি বইল কৰিম আৰু খাম। এইটো ছিজনত পায়। তো মই সেইদিনা বজাৰলৈ গ'লোঁ, দেখা পালোঁ, তো লৈ আহিলোঁ, আৰু আপোনালোককো খাই দেখুৱাম। বহুতে কিজানি খায়ো পোৱা নাই, আৰু বহুতে খায়ো পাইছে দিয়চোন। তো আপোনালোকক দেখুৱাৰ কাৰণে এই বস্তুটো লৈ আহিলোঁ। এতিয়া আমি ধুনীয়াকৈ উখাম, তো খাম। তো ভিডিঅ'টো এনজয় কৰক। বস্তুটো এতিয়া কাটবা লাগব না, এইটো পিচ কৰিব লাগিব। এয়া হিমাংশু ভাই বস্তুটো এতিয়া পিচ কৰি আছে। তাতে পানীত থ'লেও কথা নাই, ধুবা লাগবই, যিহেতু মাটি চাটি আছে না, মাটিৰে বস্তু এইটো, মাটিত হয়। তো এয়া হিমাংশু ভাই কাটি আছে, আৰু আমাৰ ইফালে ৰেডি কেৰাহীত পানী গৰম হৈ আছে।
বস্তুটো বানাই থকাৰ সময়ত আমাৰ মানে আলহী আহিল, মামীহঁত আহিল আৰু এয়া মামীহঁতৰ ভাইটি আহিছে। তো মনদীপ ভাই কেনে? এয়া মামীহো আহি আছে আৰু ভণ্টি আহি আছে। এয়া চাই লওক, এয়া মামী আৰু এয়া ভণ্টি। কি লাজ কৰছা ভণ্টি? বাপৈ কিহৰ ইমান লাজ? বাপৈ ভণ্টিৰ লাজ। ইয়ে আহিনো একেবাৰে বস্তুৰ ওচৰতে বহি গেলি। চাহ পানী খাবি আগতে আহ আহ হা খাবি তো কি বস্তু দে কচোন, তই পাৰা না? হা এ চাই লক নাম জানা? নাম নাজনা? শিমলা আলু বুলি কয়, খাই পাইছিলি না আগতে? বাৰু নাম কিয় নাজনা? খাই পাইছা যদি? দেখা নাই। পাকালটো দেখা নাই তো খাবা লাগব এতিয়া মনদীপ ভাই না কি? একদম ফুল জছ না? অ'কে, তো আমি বস্তুটো এতিয়া বনাই লওঁ। তো হিমাংশু ভাই এয়া কেৰাহীত দি দিলাক, এতিয়া ধুনীয়াকৈ বইল হ'ব। হিমাংশু ভাই না কি বইল হৈ আছে? তো আমি খাৱাৰ কাৰণে ৰেডি না? ভণ্টি মনদীপটো ৰেডিয়ে আছে, তেতিয়া কৈছে সেই আগৰ পৰাই আছে মনদীপে। তো আমি এইটো বস্তুটো খাম, মানে বেছি ডাঙৰ বা দামী বস্তু নহয় আৰু এনে, কিন্তু সৰু সুৰা বস্তু, কিন্তু মানে খাব লগা আৰু চিজনত পাই যিহেতু। তো গাইজ মানে আৰু এটা বস্তু খাম আমি এতিয়া। চাই লওক, এয়া কমলা মানে আপোনালোকক খাম বুলি দেখুৱাই দিছিলোঁ না। তো এটা নতুনকৈ ট্ৰেণ্ড চলি আছে, কিবা বহুতৰ ষ্টেটাছ পাই আহিছোঁ মই। কমলা টেঙা কুটি মানে আমি থপা টেঙা যি আগতে কুটি খাইছিলোঁ সেনেকৈ কুটি খাই। তো আমি এতিয়া মানে কমলা টেঙা কুটি খাম আৰু এয়া কমলা টেঙা কাটটো আমাৰ মানে মামী কাটি দিব। তো আমি এতিয়া খাম। গাইছ আমাৰ মানে কমলা টেঙা কুটা হৈ গ'ল। তো এয়া চাই লওক, জ্বালা দি আছে, ধইনা দি আছে আৰু খাম আজি এটা ধুনীয়া বস্তুত, কলপাতত। তো মানে ধুনীয়া পথাৰৰ মাজত এয়া কলপাত, এয়া ধুনীয়া মুকলি ধুনীয়াকৈ আৰু মানে খাৱাৰ এটা এনজয় বেলেগ আৰু আপোনালোকে আজি ফিল লওক। গাইছ ৰেডি চাই লওক, এয়া কমলা টেঙাৰ এইটো চাই লওক আপোনালোকে। মই এতিয়া খাম মানে মজা। কেনে আমি কেনে একদম মজা, চাই লওক এয়া টেঙা। তো এতিয়া খাওঁ আমি। গাইছ আমাৰ মানে খানাটো মানে ৰেডি হৈ গ'ল আৰু। তো এতিয়া খাম আৰু আমাৰ মাক আজি ভিতৰত দেখুৱাই আনিছিলোঁ, মানে গোটৰ মিটিং আছিল আজি, মা মানে মিটিঙত গৈছিল। তো আমাৰ মানে এয়া বস্তু ৰেডি হৈ গ'ল। শিমলা আলু, মানে শিমলা আলুৰ লগত ভাবিলোঁ কি মানে সুদা শিমলা আলু খালে অলপ মানে কি মানে ভাল নালাগে আৰু। তো তাৰ লগত আমি লাল চাহ ল'লোঁ। তো এতিয়া খাম আৰু। বাকী চব হিমাংশু ভাইৰ ফোন আহি গৈছে, সেইফালে দাউৰি গৈছে। মনদীপ ভাই কেনে? গাইছ মানে কি হ'ল, আমি শিমলা আলু খালোঁ, সেনেকৈ এটা নৰ্মেল ভ্লগ বনাব ট্ৰাই কৰিলোঁ। আজি আমাৰ মনদীপহঁতেও হৈছে, মানে মামীহঁত আহিছে। তো এতিয়া অলপ সৰুকৈ এটা খানা আছে, বেছিকৈ আৰু আজি আৰু মানে ভিডিঅ' দীঘল নকৰোঁ আৰু এনেই এটা চিম্পুল ভ্লগ বনালোঁ। তো খানা চানা আজি বহুত খাওঁ, আপোনালোকক দেখুৱালোঁ। ইমান আৰু দেখুৱাই নাথাকিব, আপোনালোকক বৰ হৈ যাব। তো ভিডিঅ'টো ইমানখিনিতে মানে শেষ কৰিব ওলাইছোঁ আৰু নেক্সট ভিডিঅ' আহি আছে। নেক্সট আপোনালোকক মই এটা ভাল লোকেশ্যনত যাই বাৰু দেখুৱাব ট্ৰাই কৰিম দিয়ক। মানে আজি এটা চিম্পুল ভ্লগ বনাই দিলোঁ মই। তো মানে আজিৰ ভিডিঅ'টো ইমানতে আৰু শেষ কৰি দিছোঁ। তো ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব না কি? তো একবাৰ কৈ দিম, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। মানে নতুন ভিডিঅ' আহি আছে আৰু মই দিব ট্ৰাই কৰিম। তো আজিলৈ বাই।